প্ৰথমে নমস্কাৰ। আজি মই ভিডিঅ' দিব ওলাইছোঁ বহু দিনৰ অন্তত আৰু আহকচোন আপোনালোক অকণমান দেখাবলৈ বিচাৰিছোঁ, যেহেতু বহু দিন হ'ল ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, সেইবাবে অকণমান জনাবলৈ বিচাৰিছোঁ। মই প্লেন চিটত এই অমিতা পুলি দিয়া হৈছে। ইতিমধ্যে এইবোৰ বদলি কৰা হৈছে পেকেটত, কলা পেকেটত, আৰু এইফালে ডাইৰেক্ট দিয়া হৈছে বনে বনে পেকেটতে। আৰু বৰ্তমান এইবোৰ গছৰ পুলি কিনি অনা হৈছে। এইবোৰ বগা চন্দন, বোলে মহানিম পাত, মেহগনি, বোলে বকুল, বোলে কঁঠাল হাইব্ৰিডটো, আম, লিচু, আৰু এইফালে এই অমিতা বুলন দিয়া হৈছে। এইটো F1 স্বপ্না হয়। এইটো অতি সুন্দৰ অমিতা পুলি। এইটোৱে চাপৰতে ধৰিব সুন্দৰ। বগৰী, কিছু ভোট জলকীয়া আছে। এইবোৰ ইতিমধ্যে শেষ পৰ্যায় হৈছে ভোট জলকীয়া পুলিবোৰ, আৰু 300-400 পুলি আছে। এইফালে অমিতা, এইফালে পাণৰ আগ জগোৱা হৈছে, ঢাকি ৰাখিব লগা হয়। এইবোৰ বিশেষ এতিয়া মই পুলি দিয়াৰ কাৰণে মাটি প্ৰস্তুত কৰি আছোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ তথ্য দিবলৈ দিম। তথ্যবোৰ লগতে জনাওঁ যে আম, লিচু, কঁঠাল, এইবোৰ মহানিম, তিতাচাপ, চেগুন এইবোৰ কিনি আনি আৰু লগতে বজাৰত লৈ গৈ এইবোৰৰ পৰা উপাৰ্জন কৰিব পাৰিব। আৰু মই এই বিষয়ে নেক্সট ভিডিঅ'ত জনাম কিমান কি লাভৱান হয়। এইবোৰ সুন্দৰভাৱে তথ্যবোৰ দিবলৈ বিচাৰিম। আৰু মই ভোট জলকীয়াৰ বাহিৰে এইবোৰ আনি আছোঁ বৰ্তমান কঁঠাল, লিচু, মহানিম, বগা চন্দন, ৰঙা চন্দন, মেহগনি, চেগুন, তিতাচাপ এইবোৰ, আৰু এইফালে কাজি নেমু, লগতে মোৰ অন্যান্য অমিতা, ভোট জলকীয়াবোৰ, বেঙেনা এইবোৰ থাকে, আৰু বগৰীও অনা হয় এইবোৰ। আৰু আপোনালোকেও কৰিব পাৰে, ভোট জলকীয়াৰ লগত কিছু কিনি অনা পুলি ৰাখিব পাৰে নাৰ্চাৰীত। আৰু লগতে আজিৰ ভিডিঅ'টো কিছু তথ্য দিয়া হ'ল ছুটিকৈ, আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। চোৱাৰ বাবে ধন্যবাদ থাকিল।